আজি যাবলৈ ওলালোঁ এটা বিশেষ জেগালৈ যাম মানে এতিয়া আপোনালোকক কৈ নিদিওঁ যেতিয়া গৈ পাম তেতিয়া আপোনালোকক দেখাম আৰু তেতিয়া ক'ম এইফালে মা আৰু ছোৱালীজনীও ওলাইছে মানে এইফালে আমি আহি পালোহি পথাৰৰ মাজৰ ৰাস্তাইদি আহি আছোঁ এইফালে আমাৰ পথাৰেদি মানে কথা পাতি পাতি এনেদৰে আহি থকা মজাই বেলেগ নহয়নে বাৰু এইফালে নবৌহঁত গৈ আছে তাৰপাছত এইফালে মাও গৈছে আৰু এইফালে আমাৰ ময়ূৰী এইফালে দেখিছেনে মুকলি পথাৰ গোটেইখন মানে আমাৰ পাছফালৰ পথাৰখন এইফালে দিয়ে ৰাস্তাটো আছে আমি যোৱা বিশেষ জেগাটোলৈ আৰু এইফালে দি আমি আহি আছোঁ কথা পাতি পাতি ধুনীয়াকৈ পথাৰৰ মাজে মাজে এইফালে ময়ূৰী আৰু আমাৰ অকণমানিজনী কিমান ধুনীয়াকৈ আহি আছে দেখা পাইছেনে ময়ূৰীও গৈ আছে টিক টিককৈ আৰু এইফালে বগৰী খাই আহিছোঁ বগৰী খাই এনেদৰে আহি থকা মজাই বেলেগ নহয়নে বাৰু আপোনালোকে কোনে কোনে এনেদৰে ভাল পায় ক'বচোন দেই এইফালে আহি পালোহি এইটো বিশেষ জেগাটো মানে হৈছে এখন মিচিং গাঁও আমাৰ গাঁৱৰে ওচৰতে থকা এখন মিচিং গাঁও এইখন গাঁৱত তেওঁলোকৰ মানে পৰম্পৰাগত কৃষিৰ লগত জড়িত পৰম্পৰাগত উৎসৱ পালন কৰিছে তেওঁলোকে ইয়াত আহি এটা বস্তু দেখি ইমানেই ভাল লাগিলে চাওকচোন তেওঁলোকৰ নিজৰ ট্ৰেডিশ্যনেল সাজপাৰৰ বাহিৰে একো বাহিৰা কাপোৰ পৰিধান কৰা নাই এইফালে আৰু দুখনমান দোকানো আছে চাওকচোন তাৰপাছত আৰু আহোঁতে অকণমান মানে ফাংচন চালোঁ মানে তেওঁলোকৰ ষ্টেজ প্ৰগ্ৰেম হৈ আছে সেইবিলাক চালোঁ চাই মেলি ঘৰলৈ উভতিলোঁ আৰু দেই আজিলৈ বাই বাই ভিডিঅ'বিলাক চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব